নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম এডিআৰই ৰিজাল্ট কেনেকৈ চেক কৰিব। যেহেতু আপোনালোক সকলোৱে গম পাইছে যে এডিআৰই ৰিজাল্টটো দি দিছে, এতিয়া কেনেকৈ চেক কৰিব লাগে সেইটোহে বিষয়। কিছুমানে বহুত অসুবিধা পাই আছে ৰিজাল্ট চেক কৰিবলৈ, ৰিজাল্টটো চেক কৰিব পৰা নাই। য'ত ফৰগেট পাছৱৰ্ড ক্লিক কৰিলে তাতে নাহে, এতিয়া কেনেকৈ চেক কৰিব। যিসকলে ৰিজাল্ট চেক কৰিব পৰা নাই তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো বহুত হেল্পফুল হ'ব। বলক পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিজাল্ট চেক কৰিবলৈ হ'লে সৰ্বপ্ৰথমে যাব গুগল বা ক্ৰম ব্ৰাউজাৰত, যাইফালে চাৰ্চ কৰিব indiafirstjobalert.com। ক্লিক কৰি দিয়াৰ লগে লগে এখন পেজ খোল খাব। চাওক ইণ্ডিয়ান ফ্লেগ বনোৱা আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অন্য এখন পেজ খোল খাব। ইয়াতে আপোনালোকৰ যিমান নতুন নতুন নটিফিকেশ্যন আহে ৰিজাল্টৰ চাব পাৰিব। প্ৰথমতে আছে এডিআৰই ৰিজাল্ট, মই তাতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে অকণমান স্ক্ৰল কৰি ফালে তললৈ আহিব। তললৈ আহিলে চাব গোটেইখিনি ৰিজাল্ট দিয়া আছে এডিআৰইৰ গ্ৰেড 4 গ্ৰেড 3 সকলোখিনিয়ে। তো ইয়াতে চাওক লিংক 1 2 3 বুলি লিখা আছে। ইয়াতে যিকোনো লিংকত ক্লিক কৰিলে আপোনালোকে ৰিজাল্ট চাব পাৰিব। কোনটো পেপাৰৰ চাব বিচাৰে আপোনালোকে চাব পাৰে। মই প্ৰথমতে এখন লিংকত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ এখন পেজ খোল খালে। তাতে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দিয়া আছে। আপোনালোকে যোনে যোনে পাছৱৰ্ড জানে তেওঁলোকে দি ফালে লগ ইন কৰি ল'ব, আৰু যোনে নাজানে তেওঁলোকে ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ এবাৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দিব লাগিব। আপোনালোকে যদি পাছৱৰ্ড নাজানে তেনেহ'লে এপ্লিকেশ্যন নম্বৰটো লিখিব আৰু ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব। এনেকৈ আপোনালোকে দুবাৰ দিব লাগিব। প্ৰথমতে এবাৰ দিছিলে, এতিয়া আকৌ আৰু এবাৰ দি লওক। এপ্লিকেশ্যন নম্বৰটো লিখিব, দেন আপোনালোকে ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিব। ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো আহিব। আপোনালোকে নিজৰ মোবাইল নম্বৰটো লিখি ল'ব যোনটো দি আপোনালোকে এপ্লাই কৰিছিলে। দেন ডেট অফ বাৰ্থটো লিখি পেলে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰ বা ইমেইলত এটা মেছেজ আহি যাব য'ত আপোনালোকৰ পাছৱৰ্ডটো লিখা থাকিব। দেন আপোনালোকে আকৌ লিংকত ক্লিক কৰিব। ক্লিক কৰি ফালে এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱৰ্ডটো দি ল'ব। যিহেতু পাছৱৰ্ডটো আপোনালোকৰ এতিয়া আহিয়ে গৈছে, আপোনালোকে তাতে চাই ফালে ক্লিক কৰি দিব। দি ফালে লগ ইনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো ওলাই আহিব। আপোনালোকে যদি পাছ কৰিছে তেনেহ'লে লিখা থাকিব কোৱালিফাইড ফৰ দ্য এপইণ্টমেণ্ট, আৰু যদি আপোনালোকে পাছ নকৰে তেনেহ'লে ন' বুলি লিখা থাকিব। আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাই লওক। আশা কৰিছোঁ আপোনালোকৰ প্ৰব্লেমটো ছল্ভ হৈ গৈছে। ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই নেক্সট ভিডিঅ'টোত কাট অফ কিমান গৈছে জনাই দিম। ধন্যবাদ।